মোৰ ইউটিউব চেনেল ৰাজীৱ ওজা ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকক লৈ যাম দুপনি উচ্চ মাধ্যমিক বিদ্যালয়লৈ। তাত আজি প্ৰচাৰ বিভাগৰ উপ সমিতিৰ আজি সভা এখন আছে। প্ৰথমখন সভা আজি আয়োজন কৰা হৈছে। তাৰ বাবে তাৰ সমন্বয়কে আমাক নিমন্ত্ৰণ দি পঠাইছে, সেইবাবে আমি ওলাইছোঁ। আহকচোন সভাতনো কি হয় আমি উপভোগ কৰিম। আমি বৰ্তমান আহি দুপনি উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছোঁহি। সভাৰ কি কি অনুষ্ঠান আমি হাতত ল'ম, সকলোবোৰ অনুষ্ঠানৰ বিষয়ে আমি সবিশেষ আপোনালোকক দেখুৱাম। আহকচোন আমি উপভোগ কৰোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ দুপনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সহকাৰী সম্পাদক শ্ৰীযুত সুৰেশ চন্দিকৈ ডাঙৰীয়া। আমি অনুষ্ঠানটো কেনেদৰে অগ্ৰগতি লাভ কৰিছে তেওঁৰ ফালৰ পৰা আমি অলপমান জানিব বিচাৰিছোঁ। গতিকে সুৰেশ দা কওক। নমস্কাৰ। প্ৰথমতে মই সকলোলৈকে দুপনি উচ্চ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী উদযাপন সমিতিৰ হৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমাৰ ইতিমধ্যে ৰাজহুৱা সভাই আমাৰ এখন নিৰ্দিষ্ট সমিতি গঠন কৰি দিছিল। আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াক সভাপতি হিচাপে, কাৰ্যকৰী সভাপতি হিচাপে আমাৰ ৰবীন গোহাঁই ছাৰ আৰু আমাৰ মুখ্য সম্পাদক হিচাপে আমাৰ কমলজ্যোতি শইকীয়া ছাৰ, এইখন স্কুলৰ প্ৰধান শিক্ষক। তেওঁলোকৰ নেতৃত্বত উপ সমিতিবোৰ ইতিমধ্যে গঠন কৰা হৈ গ'ল আৰু প্ৰতিখন উপ সমিতিৰ পৰা আমাৰ মূল সমিতিলৈ তেওঁলোকৰ বাজেটৰ যি প্ৰাককলন তেওঁলোকে ইতিমধ্যে আমাক প্ৰেৰণ কৰিছে। 2-4 দিনৰ ভিতৰতে আমাৰ এইখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু এই কাৰ্যনিৰ্বাহকতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আমাৰ কাৰ্যসূচী আমি কেতিয়াৰ পৰা কেনেধৰণে আমি পালন কৰিম। ইতিমধ্যে ইয়াৰ আগৰ যিখন কাৰ্যনিৰ্বাহক সভাত আমাৰ আলোচনা হৈ গৈছে যে আমাৰ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমাৰ আৰম্ভণি অনুষ্ঠানটো পতাৰ কথা চিন্তা চৰ্চা কৰিছে। হয়তো 3 তাৰিখো হ'ব, 5 তাৰিখ এনেকুৱা তাত নিৰ্ধাৰণ কৰিছিলে। এই প্ৰথম সপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব। আমি প্ৰত্যেকৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ একাউণ্ট খোলাৰ পৰা আমাৰ প্ৰায়বিলাক কামৰ অগ্ৰগতি হৈ গৈছে। আমাৰ ৰিচিপ্টটোতো আৰু 2-4 দিনতে পাবহি। আমাৰ ৰিচিপ্টখিনিও আমাৰ কাম হৈ গৈছে। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এতিয়াতো আপোনাৰ গৰম বন্ধ আহি আছে। গৰম বন্ধত সোণালী জয়ন্তীৰ লগত সামঞ্জস্য ৰখাই কিবা কৰ্মশালাৰ ব্যৱস্থা আপোনালোকে কৰিম বুলি মনত ভাবিছে নেকি? সেইটো চিন্তা চৰ্চা ইতিমধ্যে কৰি আছে। আমাৰ মূল সমিতিৰ লগতো কৰিব আৰু উপসমিতিসমূহেও তেওঁলোকৰ প্ৰস্তাৱসমূহ ইতিমধ্যে আগবঢ়াইছে।
আৰু সেই প্ৰস্তাৱসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ যেতিয়া মূল সমিতিৰ আমাৰ কাৰ্যনিৰ্বাহক সভা বহিব, সেই কাৰ্যনিৰ্বাহক সভাতে এইটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ব্যক্তিগতভাৱে আচলতে এইবোৰ কথা ব্যক্তিগতভাৱে মই অকলে আমোদটো কৰিব পাৰিম বুলি কৈ দিব পৰা অৱস্থাত নাই। যিহেতু আমাৰ কাৰ্যনিৰ্বাহক সভাত যেতিয়া সৰ্বসন্মতিক্ৰমে আমাৰ এটা সিদ্ধান্ত গ্ৰহণ হৈ যাব, তাৰপিছত আপোনাক ক'ব পৰা যাব। ধন্যবাদ।